ke damde peneng we jasemet special hilitum ka chathan mo tang tum gela henlo Karlitan Dipendra Phangcho arta nikan thom kebra kho alangli police custody long apran damdi da so ko taksi ngi chathan Nasi Fransi neli apor pipon po sarafat. Nasi kopia po si Dipendra Phangcho police custody long nedarati okuson si kithilo. Mane Dipendra Phangcho police custody lo ana pasot. Kenekoi hi morile. Etu bikhoya aji ami alochona korim. Gotike মই প্ৰথমত মাননীয় সাৰ্জাই কথাৰ কাৰণে এতিয়া সময় দিছোঁ নমস্কাৰ আজি দুখৰ কথা কাৰণ আজিও আমাৰ ট্ৰাইবেল মানুহে মৰিছে সদায় মৰাটো কাৰ্বি আংলঙত হ'লে ট্ৰাইবেল মানুহে বেছি মৰে ট্ৰাইবেল মানুহ এনেই সংখ্যা কম আৰু তেওঁলোকেহে সদায় মৰে আৰু সদায় এইটো ট্ৰাইবেল সকলৰ মাজত কাজিয়া লগাবলৈকে আসাম পুলিচ আৰু বংগসেনা RSS সকলে কৰি থকা নিচিনা হয় কাৰণ এতিয়া আকৌ শুনিলোঁ যে কোনোবা বড়ো মানুহ দুজন আৰু এজন কাৰ্বি মানুহ তেওঁলোকে এটা গাড়ী হায়াৰ কৰিবলৈ লৈ গৈছিল আৰু এই দীপেন্দ্ৰ ফাংচোটো তেওঁ ড্ৰাইভাৰ হয় সেইকাৰণে সেইটো গাড়ীটো তাক চলাবলৈ দিছিল বোলে তেওঁৰ গাড়ী মানে তেওঁৰ চলাই থকা গাড়ীটোকে হায়াৰ কৰি লৈ গৈছে তা আমি জনামতে দীপেন্দ্ৰ ফাংচোৱে একো নাজানে যে সেই তিনিজন মানুহ কি কৰিবলৈ গৈছে বা তেওঁলোকক RSS বংগসেনা বা পুলিচ সকলে হায়াৰ কৰিছে এইটো কাৰ্বি আৰু বড়ো সকলৰ মাজত কাজিয়া লগাবলৈ বুলি এই কথাটো তেওঁ জানা নাছিল সেইকাৰণে তেওঁ লগত গৈছিল বোলে আৰু তেওঁ গাড়ী ভিতৰত হৈ থাকিছিল বুলি কৈছিল আৰু সেই বড়ো দুজন আৰু কাৰ্বি এজন তেওঁলোকে বোলে ৰোড ৰোলাৰ লোহাটো কাটি পেলাই চুৰ কৰিবলৈ আনিছিল বুলি কৈছে কিয় লোহাটো কাটিবলৈ আনিছিল সেইটো ইমান দূৰৰ সিংদলৈ বুলি ক'লে এইটো চিনথং MSC কনষ্টিটুৱেঞ্চি ভিতৰত এইটো আমৰি কনষ্টিটুৱেঞ্চি ওচৰত উলুকুঞ্চি ওচৰত এইটো তাতে ৰাতি ভিতৰত এইটো হৈছিল আৰু যেতিয়া আনিছিল তাৰ গাড়ী ভিতৰত কি ভৰাইছে তেওঁ নাজানে সেই ফাংচোটো সেইকাৰণে লৈ আনিছিলে কিন্তু তাক বোলে কোনোবা মানুহে দেখি পেলাই পুলিচসকলে দেখি পেলাই সেই বড়ো আৰু কাৰ্বি তিনিজনে তেওঁলোকে পলাই গ'ল আৰু এই দীপেন্দ্ৰ ফাংচোকে পালে তেওঁতো একো নাজানে সেইকাৰণে তেওঁ একো পলা নাই সেইকাৰণে তাকে ধৰি পেলাই বৈঠালাংচ পুলিচ ষ্টেচনলৈ লৈ আনিলে এইটো বুলি আমি শুনিলোঁ বৈঠালাংচৰ সদায় এইটো মই দেখিছিলোঁ যোৱাবাৰ MSC ইলেকশ্যনৰ সময়তো তাত খুব পিটন কৰে এই যিসকলক এৰেষ্ট কৰা হয় পুলিচ ষ্টেচনৰ ভিতৰতে খুব মাৰামাৰি কৰে মাৰপিট কৰে সেইকাৰণে সেই মাৰপিট কৰি মাথাটো লাগিছিল বোলে তাত swelling হৈছে মাথাটো তাৰমানে মাথাত মাৰিছিল সেইকাৰণে এই দীপেন্দ্ৰ ৰম্পি মৰি গ'ল এই পুলিচ কাষ্টডিতে তাৰমানে দীপেন্দ্ৰ ফাংচো পুলিচ কাষ্টডিতে মৰিলে তাৰমানে পুলিচসকলে মাৰ্ডাৰ কৰিলে আমাৰ এই ইনোচেণ্ট এজন ড্ৰাইভাৰক তেওঁ ল'ৰা ছোৱালী আছে সৰু সৰু ল'ৰা ছোৱালী এইটো অকল কাৰ্বিসকলক এনেই দুখীয়া এনেই আমাৰ ইয়াত পলিটিকেল লিডাৰসকলে ৰুলিং পাৰ্টি পলিটিকেল লিডাৰসকলে একো শক্তি নাই বুলি পেলাই খুব দুৰ্বল বুলি জানি পেলাই এডভান্টেজ লৈছে এইটো সুবিধা লৈছে মানে তেওঁলোকে একো কৰিব নোৱাৰিব এইটো বুলি জানে CMEM মিনিষ্টাৰ MP সকলে MLA সকলে একো কৰিব নোৱাৰিব বুলি তেওঁলোকে জানে যে এইটো সুবিধা লৈ পেলাই এই আমাৰ ইনোসেন্ট মানুহ
একো নাজানে যে কি হৈছিল তেওঁ একো নাজানে চুৰো নহয় একো নহয় তাকে মাৰি পেলালে এইটো আমি কনডেম কৰিছো আৰু আমি ডিমান্ড কৰো যে পুলিচ সকলে মাৰ্ডাৰ কৰিছে এইকাৰণে যি পুলিচ ওসি বা যিজনে এইটো এট্ৰচিটি কৰিছিল অন্যায় কৰিছিল মাৰ্ডাৰ কৰিছিল তেওঁলোকক সোনকালে এৰেষ্ট কৰি পেলাই চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে টাৰ্মিনেট কৰিব লাগে আৰু তেওঁলোকক জেলত লাইফ ইমপ্ৰিজনমেণ্ট দিব লাগে আৰু আমি শুনিছো স্যাৰ সুপ্ৰিম কোৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ আছে বুলি কৈছে হয় যে থানাত মানে পুলিচ ষ্টেচনে এনেকা শাস্তি দিব নোৱাৰে বুলি এই গতিকে তেখেতে ক'ৰ পৰা অধিকাৰ পালে তেখেতসকলে সেইটো কাৰণে আমি APHLC ফালৰ পৰা এইটো কনডেম কৰিছো অতি সোনকালে সেই ইনচাৰ্জজনক এৰেষ্ট কৰিব লাগে হয় আৰু যিবিলাকে মাৰিছিল বিলাকক এজন দুজন নহবতো কিন্তু অচিটোহে আচল ৰেছপন্সিবল কোন অচি হয় আমি নাজানো নাম চাম একো নাজানো তেওঁলোকক এৰেষ্ট কৰি পেলাই জেলত ভৰাই দিব লাগে আৰু লাইফ ইমপ্ৰিজনমেণ্ট দিব লাগে আৰু তেওঁ চাৰ্ভিচৰ পৰা বৰখাস্ত কৰিব লাগে Akhirul pilo, lasinon namto pinang KHEI sa pilong parpansinon na for people. Lasi ladak itong katsini na ibang ke Dipendra Phangcho mate alang aprang kita mjui. Nabang solam itong jithan do sitame lason thak incident aprang ka dobong lo. Achuhet ta Miriam rom pipir khanta lason ke theng ke chok. Police itong katorcha lason dupik. Lapen lason tak taksi sing timung KSA Karbi Student Association along alang inut lochari asong along bolang fer along talasong thalong alang phanda pichilo peken konta police atum lasi lason ilitum Karbi KHEI phan opuson si lason ang klem long pok make lake isi itum Karbi KHEI phan nangkilang Robin no kasi eli jong namitum Lasi non akhirnya sarkirong parpan sini aport below. Now time I wanted to give time to sarkirong par. So regarding this torturing and giving harassment for the tribes people, this is not a new thing. This happened from the very beginning, and Assam police is famous for giving harassment or torturing to the tribes people. They are not only giving harassment to their own people. Say we can say that we belong to Assam, isn't it? This Karbi Anglong or Boroland or like the Dimahasau, they belong to Assam. But why the Assam police? They always target the tribes people. And we got many complaints from other states also, from Nagaland also, from Mizoram also, from Meghalaya also, from Arunachal Pradesh also, even from Tripura also. Yeah, even from Manipur also. That the Assam police, they are torturing, they are giving harassment to the tribes people, to the hills tribe people. What is the reason? Why they always target the tribes people? That is the reason. The Assam police, they have to know. They have to know the history. That is the reason why the people of the Nagaland, why the people of Mizoram, why the people of Meghalaya, they were separated from Assam. Yes. Why they were separated from Assam? And we, the people of Karbi Anglong and Dimahasau, and even the people of Boroland, they are demanding statehood now. The reason is that until and unless we were separated from Assam, there will be no protection from the tribes people. Yes. Yes. We want our own states. We want our own policemen. We want to protect our own people. We are different from Assam. We are very different from the Assamese people. Because they hate the tribes people. And here I wanted to know regarding this killing of these innocent people, that who has given the authority to kill, especially. Are we not human beings? Yes. Are the people of Karbi Anglong not human beings? This must be answered from the Assam government and the Assam police. What nonsense is this? What stupid they are doing this to the tribes people? That's the reason we are demanding statehood. And we are going to demand this statehood until and unless we achieve our own statehood. We are not going to stop this one. Because in Assam, the protectors, they became predators.
Yes. The one who are going to protect us, they are becoming predators now. They are eating us now. Instead of helping us, they are killing. They are killing the innocent people. And see, I have visited many places. Even I went to Shillong. Even I went to Nagaland. Even I went to Mizoram. I went to Arunachal Pradesh. Even if you go to Sikkim, the policemen in Assam, the policemen in Sikkim, the policemen in Meghalaya, they are very peaceful. Huh? Yes. They have a cool relationship with the public. But in Assam, huh? The police, they don't have any relationship with the public, especially to the tribes people. They think we are junglist. Huh? They think that we came from the forest. We came from another planet. Until and unless this mentality is in your head, there will be no unity among the people in Assam. Actually, this Assam police, they are bringing division. Yes. They are bringing division. They are making division. And enough is enough. Stop this cold-blooded murder. And especially, why this constitution is given to us. Why? Because it is given to make or to to implement in our society to keep balance. But instead of keeping balance, they are making us, so to say, chaos. They wanted to change the environment very opposite. So, sir, once upon a time, you are an administrator. So, please, would you like to elaborate? Would you like to tell to our people regarding such incidents? Why it has happened? Why? It is not a first time or second time, but since we have been seen in our naked eyes so many times. So why, especially in Karbi Anglong, why such incident has happened all the time? Why? So tell to the people of Karbi Anglong, sir. Tell the people of Karbi Anglong. This is a known thing that I have already said in Assamese also, right, just now. Yes. That the main reason is the so-called, I don't want to say, but we are compelled to say, it becomes imperative for us to say that a certain section in Assam, among the Assamese people, they hate the tribe people very much. So whenever they get the chance, they try to beat them up and scold them, bully them like anything. That is what they are doing. And I do not know why. It must be very, very clear. It is very clear that the driver cannot know anything, cannot know everything what the people who have hired it have been doing there. So why should they beat up the driver? They can also maybe slap one or twice, and then if they treated the driver properly, the police would have got the real thing, the truth actually. Yes, but by beating and killing it, the police will never get the truth. And now we can suspect that the police may be involved in the theft. So in order to eliminate the witness, the driver becomes a witness. So in order to eliminate the witness, the police must have killed the driver in order to eliminate the witness. And at the same time, they want that the Karbi and Boro people should never become friends. They must quarrel. They must kill each other. That is why they must have instigated those two Boro people and one Karbi to steal. To steal also. The police must have police, RSS and Bongo Sena. We suspect them. They must have. Bongo Sena is
prime suspect for us because it is they who does everything in Karbi Anglong. Only to destabilize us, to make us poor, to make us as poor as possible, to make us to be confined in the jail all the time. They want us to be confined in the jail. They want the tribes people to be criminal. Yes, all This is criminal. what Yes. the police they are watching. Just like Even this thing happened only in Assam. And they don't Is want. there any reason for killing Dipendra Phangcho? Did the Assam police did they found any weapons in him? Yes. Huh? What is the reason Yes. of killing those innocent people? Yes. Even if they got weapons also, No, we need to complain this they to the don't central have got the government. right to kill. Yes. We need to complain this to the central government, Yes. and we have to submit a memorandum to the central government. Yes. Until and unless we give this memorandum to the central government, then this thing will not happen. Yes. Yes. And here, non bangke leaders तुमसे responsible dulu. Karbi no autonomous council ke jan hum phire rodi thi. Now, La tu me PHL se banang chu lo cho. From APHC, we demand Yeah. that the culprit police must be arrested, they must be punished, they must be put in life imprisonment for this. Because they murdered it in the police station itself. Yes. But they ought to be put in life imprisonment. See, the very incident happened in Boithalangso. Yes. And I think this Boithalangso is in under Rongkhang constituency. West Karbi Then this Rongkhang constituency, under Rongkhang constituency, Oh. this MP belongs to Rongkhang constituency. Rongkhang Yes. constituency. The MEC belongs from Rongkhang constituency. Yes. MLA is there from West Karbi Anglong. Yes. Even the CM is also from West Karbi Anglong. Yes. They need to take a strict action. Yes. Isn't it? They have to go to Boithalangso. But I think till now, those leaders still from sleeping. Karbi Autonomous Council, Yes. they didn't reach Boithalangso. Yes. The police are doing it intentionally because they don't. They know they they're don't fear. Yeah, they don't fear. They don't They're fear. the Karbi Anglong Autonomous Council BJP leaders were nothing Yes. before that. MP, They are all MLA, illiterate. yes, Yes. MP, MLA, they are all illiterate people, ignorant people. They don't know the law. Too weak. They are too weak to fight for the tribal people. So they have taken advantage of it. The police have taken Bongos and RSS, the police, they have jointly taken advantage of the weaknesses, the ignorance of our elected leaders. And this is totally violation of human rights, and as per Indian Constitution, Article 19, 21, 22, it is clearly violated. Yes. Lasi no na bangke laki human right aronda karkano lapen police atum jong si nep lo polotang te latumo phan komat lo ke pathi mate custody long si biko lo polotang te police atum se are responsible kelang nangji ke theiye pan kali lage अरे अरेस्ट होने के बाद देखिए आप लोग अरेस्ट होने के बाद अगर एक्यूज को अरेस्ट होने के बाद अगर थाना में लेके आए आने के बाद कौन किसको ऑर्डर दिया असम पुलिस को किसने ऑर्डर दिया कॉन्स्टिट्यूशन ने तो ऑर्डर नहीं दिया Another thing. असम पुलिस एक ये भी ऑर्डर नहीं दिया ना Yeah. कुछ इनोसेंट लोग को मारने के लिए Now, another thing, in Assam especially, previously, the deputy commissioners of the district were the authority to write the annual confidential report of the superintendent of police. It was all right. It is a civil government, so that the deputy commissioner is a civil man, a civil officer, a civil government officer. So he has the power over the armed forces. Now, Assam government, in order to make the deputy commissioner powerless, rather to make the civil servants powerless, and then to put the armed forces above the civil servants, they have passed an order that the deputy commissioner are now not authorized to write the annual confidential report of the superintendent of police.
So the police has got no fear, no respect of the district magistrate, and that is why the police are doing all this kind of illegal thing, murderous thing. The Assam police, they have totally broken their relationship with the people of Karbi Anglong. Yes. Since from the very beginning. See, now when we go to Nagaland, when we go to Meghalaya, we feel protected under the police of Nagaland, under the Meghalaya police. But we don't feel protected under Assam police. If we pass, if the Assam police, if they show us, even in the market also, or even in time of checking, they don't talk softly with us also. Hey, bhai, naam ki, kon jabo, ki jati. Is this the words of Assam police? They are very wild. Very wild, Assam police. Nonsense. Then we must refer to that Miriam Rompipi case also. She is a woman, Miriam Rompipi, the wife of one Mr. Lindok, I think, Terang, one Mr. Terang. Her clothes were taken off, and the police beat her up in the police station itself. And the husband's brother and the husband, they are still in jail because of the suspect, the so-called alleged murder of one Mr. Kolita. Now the real Kolita murderer is not yet found, and the so-called alleged accused are still in jail. They have to suffer. The woman was not spared by the police because this woman belongs to Karbi tribe. That is why they are beating them up. যদি তেনেকুৱা অসম পুলিশ বিলাকে যদি তেনেকুৱা ঘটনা মানে বেয়া কাম কৰি থাকিলে মানে তেখেতৰ মানে কি কম আৰু স্যার মানে so to say they are illiterate. Yes. Illiterate, totally illiterate. Poor. Illiterate and poor. Because মানে সার্ভিস কেনেকা কৰিব লাগে কেনেকুৱা কাম কৰিব লাগে কোনটো সিচুৱেচনত কেনেকা হ্যান্ডেল কৰিব লাগে মানে টোটালি they didn't know anything. পুলিশ ফলে খালি মাৰিব লাগে পিটিব লাগে মদ খাব লাগে কোনোবা গুলিয়াই দিব লাগে মাত্ৰ হেতু তিনিটা সেৰিটা বিষয় লৈ অসম পুলিশ. That's why I'm saying that the leaders of the Naga leaders, the Mizo leaders, they know the people of Nagaland, the people of Meghalaya or Mizoram, they are very lucky that they have separated from Assam. If they are in Assam, they will face the same torture like we are facing today. They are protected now. The people of Nagaland, the Nagas, they are protected now. They have their own police now. They are peaceful. But in Assam, see? The Assam Police Act of 2007, Section 47, says that the Assam police and the police must talk to the people in the most respectful manners. But now the police are always scolding even innocent people, not only scolding but beating them up. So they have thrown out their own law. The police have thrown out their own law. This law made by the Assam Legislative Assembly is nothing for the Assam police. Yes. And if such thing is going on, it means that we don't need Assam police. We are hopeless now. We are not depending upon Assam police. Because instead of protecting us, they are killing so many innocent. So this is the thing going on in Karbi Anglong. So এতিয়া মই ৰাজন তিমুং ডাঙৰীয়াৰ সময় দিছো এখাৰ দুখাৰ ক'বলৈ এতিয়া সময় দিছো আপোনাক না আপৰ বিলৰ ৰাজন তিমুং হবা ধন্যবাদ জ্ঞাপন কৰিছো সঁচাকে দুখৰ কথা আমাৰ কাৰ্বি আংলঙত অকল কাৰ্বি আংলং বুলি নহয় অথনিৰ পৰা অলপ আগতে আমি ইংৰাজীও আমি কথা পাতি আছো কাৰ্বি আংলং ডিমা হাছাও স্পেশালি ইয়াত কাৰ্বি আংলং বোধহয় বেছি হৈ আছে এনেকুৱা মাৰ্ডাৰটো আসাম পুলিচে যিটো নিয়ে টৰ্চাৰ কৰি আছে অথনিৰ পৰা কৈ আছে যে অন্য ঠাইত আমি যদি নৰ্থ ইষ্টৰ চাবলৈ গ'লে অৰুণাচল পুলিচ সকলেও তেনেকুৱা নকৰে
নাগালেণ্ড পুলিচ সকলেও মেঘালয় পুলিচ সকলেও সিহঁতে অবিডিয়েন্স ৰেছপেক্ট পাব্লিক বিলাকৰ কাৰণে কেনেকৈ কথা পাতিব লাগে তেখেতসকলে জানে কিন্তু আমি দেখিছো অসম পুলিচ সকলে আসাম পুলিচ সকলে কোনোবা চেকিংত লগ পালেও বা কোনোবা চেকিং কৰিলেও টোটেলি ডিসিপ্লিন নাই সিহঁতৰ যিটো নেকি শব্দ ইউজ কৰিব একেবাৰে মানে গুণ্ডাগিৰি নিচিনা সেই গতিকে আমাৰ যিটো নেকি কাৰ্বি আংলঙত এতিয়া আমাৰ লিডাৰ্ছ সকলে অথনি আমাৰ অলপ আগতে আমাৰ ছাৰে ক'লে যে কাৰ্বি লিডাৰ্ছ সকলে MP সকলে CM সকলে MLA সকলে নজনাৰ কাৰণে বা আমাৰ লিডাৰ্ছ সকলে MP হওক বা CM হওক EM হওক যে অসম পুলিচে গম পাইছে যে কাৰ্বি আংলং CM EM MP সকলে কাম নাই দুৰ্বল সিহঁতে একো শিক্ষা বিদ্যা নাই সাহস নাই আইন নাজানে ল কথাটো একেবাৰে নাজানে জিৰো সেই বুলি আমাক এডভান্টেজ লৈছে এইকাৰণে আগৰ পৰাও এইটো অত্যাচাৰটো চলি আছে আৰু এতিয়াও অত্যাচাৰ চলি আছে এই গতিকে কালি পৰহি যিটো কাৰণে আমাৰ ৰবীন্দ্ৰ ফাংচোটো সেইটো কাৰণে বৈথালাংশ পুলিচ ষ্টেচনৰ পৰা এইটো মৰিবলগীয়া হৈছে মাৰ্ডাৰ কৰিছে তেখেতক সেইকাৰণে আমি কণ্ডেম কৰিছো দক্ষিণ অতি সোনকালে শাস্তি দিব লাগে আৰু ফাঁচি দিব লাগে এই পুলিচজনক সেই পুলিচজনক ফাঁচি দিব লাগে আৰু আমি সেন্ট্রাল গভর্নমেন্ট মানে এইটো কথাটো জনাম আমাৰ লিডাৰ কাৰ্বি অটোনমাস কাউন্সিল লিডাৰ এটা জনাম নজনা আমি নাজানো এইবিলাক কথা কিন্তু আমি APHLC দলৰ পৰা আমি সেন্ট্রাল গভর্নমেন্ট এইবিলাক কথা আমি জনাম আমাৰ লগত ৰিপৰ্ট আছে কিমান বাৰ আমাৰ মানুহ কাৰণে টৰ্চাৰ কৰিছে গাঁৱত যায় কিনা কিমান টৰ্চাৰ কৰিছে আমি জানো এইবিলাক কথা আমাৰ ৰিপৰ্ট আছে আমি সেন্ট্রাল গভর্নমেন্ট কাৰণে উইল গিভ দিস ৰিপৰ্ট টু দা সেন্ট্রাল গভর্নমেন্ট আৰু 2007 ত আসাম পুলিচ কমিশনৰ ৰিপৰ্ট আছে তাত লিখা আছে যে আউট অফ 100% 60% এৰেষ্ট কৰাটো মানে টোটালি ইলিগেল এণ্ড আননেসেসাৰি বুলি লিখা আছে সেইকাৰণে হেতু এগেইনষ্ট দা হিউম্যান রাইট লজ এণ্ড দেন হেতু মিছি পৰা মানে পাব্লিকত মানে হাৰাসমেন্ট দিছে গতিকে আমি এই ক্ষেত্ৰত মানে APHLC দলৰ পৰা আমি কন্ডেম কৰিছো আৰু হুনকালে এৰেষ্ট নহয় এৰেষ্ট হৈ পলাও আমি মানে লাইফ ইমপ্ৰিজনমেন্ট নহলে ফাঁসি দিব লাগিব বুলি আমি অনুৰোধ জনাইছো আৰু সাসপেনশন কৰাটো এইটো পানিশমেন্ট নহয় শাস্তি নহয় এইটো আইনত লিখা আছে এইটো সাসপেনশন বা ট্ৰান্সফাৰ কৰা এইটো মাত্ৰ মৰম আসলে মৰম কাৰণে আসাম গভৰ্নমেন্টে মৰম কৰাৰ কাৰণে মাত্ৰ সাসপেন্ড আৰু ট্ৰান্সফাৰ কৰে এইটো এই মানুহ মাৰ্ডাৰ কৰিলে সাসপেনশন আৰু ট্ৰান্সফাৰটো একো নুজুৰে এই তেওঁলোকক শাস্তি দিব লাগে প্ৰপাৰ শাস্তি লাইফ ইমপ্ৰিজনমেন্ট নহলে ফাঁসিহে দিব লাগে আৰু সাৰ্ভিস পৰাটো বৰখাস্ত কৰিব লাগে এইটো আকৌ কৈছো এইটো আমি our demand is that the suspension or transfer is not punishment according to service rule and it is not because they will get all the pay allowance everything they will get so this is not punishment instead it is actually sheltering them the government is sheltering them by helping them by placing them under suspension or transfer and this we are not satisfied with transfer and suspension so they must be dismissed from service and then they must be put in jail in life or maybe or should be executed আৰু ইয়াতে আমি এটা কথা জানিব লাগে আমাৰ অসম পুলিচ সকলে আসাম পুলিচৰ অলপ আগতে আমি ইংৰাজী অৰ্থাৎ ইংলিছৰ পৰা আমি কথা পাতিলো যে নাগালেণ্ড সকলে এক সময়ত আমি সবে জানো যে আমাৰ হেৰি আসামটো হ'ল নাগালেণ্ড মিজোৰাম মেঘালয় ত্ৰিপুৰা একেলগে আছে হয় না নাই স্যার কিয় সিহঁতে এটা পৃথক হল
বা আসামৰ পৰা কিয় হেতে নিজে নিজে কিবা পৃথক হ'বলগীয়া হৈছে এতিয়া চাও কাৰ্বি আংলং আৰু ডিমা হাছাওতো অসমতে এটা আমি একেলগে আছো এটা কথা আমি জানিব লাগে অসম পুলিচ বিলাকেও যে কাৰ্বি ডিমাছা গাৰো কুকি মাৰ পাইতে শ্যাম যিসকলে ট্ৰাইবছ আছে অসমতে আমি একেলগে থাকি আছো কিন্তু আমাৰ ট্ৰাইবেল সকলক কিয় ইমান অত্যাচাৰ চলি আছে কৰি আছে নিজৰ মানুহ বুলি ইতিয়ালৈকে আমাক গণ্য নকৰে কৰবা চিকিং হলেও বা যিকোনো থানাত হলেও ভালদৰে কথা নাপাতে এইটো আমি বহুত ৰিপৰ্ট পাইছো কিন্তু অসম চৰকাৰো এইটো জানিব লাগে যে শিলচৰ কৰিমগঞ্জ বা শিলচৰ হেকপিনে আমি গলে তাত অসমীয়া কথা বজাৰতো অসমীয়া কথাটো শিলচৰতো একেবাৰে নচলে হয়নে ছাৰ ক'ব নিদিয়ে কিন্তু আমি কাৰ্বি ডিমাছা গাৰো কুকি মাৰ পাইতে শ্যাম যিসকলে এতিয়া আমি অসমত আছো আমি অসমীয়া কথা ভালছে অসমীয়া কথাও আমি কৈ আছো কিন্তু আমাৰ নিজৰ মানুহ বুলি ইত্যালৈকে গণ্য নকৰে তেওঁলোকে আৰু যিসকলে শিলচৰত যিমানখিনি বাংলা কথা কৈ আছে তেখেতসকলক একো কৰিব নোৱাৰে সেইটোৱে আমি জানিব বিচাৰিছো এটা সেকশন ডাঙৰ সেকশন আসামিজ মানুহবিলাক ডাঙৰ সেকশন আমাক মানে শত্ৰু বুলি ভাবে if they don't like us then they need to separate us that is the final কাৰ্বি আংলং গাড়ী নম্বৰ দেখা লগে লগে হয় জানো পুলিচ সকলেতো কেৰা চকুৰে চাই এটা এস নহয় নেকি গাড়ী নম্বৰটো আমি কে বলে তো লিখা নাই আৰু Karbi Anglong is the last district where Assamese language is spoken. After crossing Karbi Anglong, you will not find speaking Assamese language. Likewise, as Timung Dangoria has said, if you go to Silchar, if you go to Karimganj, if you go to here Hailakandi, go take your money and buy this bottle of water. You don't get the water there until and unless you speak Bangla language. But you can do anything there. The Assam police, the Assam government, they cannot do anything in the Barak Valley. But they are torturing the people who are trying to speak Assamese language. We are learning Assamese language now. Yeah. We can speak Assamese language now, but they are torturing us. They are looking like an enemies for us. And then you see, the sole duty of the police officers is that they should have to implement the law impartially. Yes. Is it not so, sir? Right. Impartially. It means that what is right, they have to do the right thing. But what is wrong, they should avoid it. Then it is very written clearly in the constitution itself and in the law itself that no one is above the law. And law has not given the authority to kill someone unless it is, so to say, convicted. Lasi lada komanya pan pithinoi puke lo pen toite police atom le aron attack kedo gali aron se attack kedo aron abersi kado kabita kidolo আৰু বঠালাংছো তো মোৰ এৰিয়া তো মোৰ গাঁৱৰ ওচৰতে মোৰ গাঁৱৰ ওচৰত মোৰ নিজৰ গাঁৱৰ ওচৰত বঠালাংছো তো মোৰ নিজৰ গাঁও বুলি ক'ব পাৰো তাতে কিন্তু এইটোতো প্ৰথমবাৰ নহয় যোৱাবাৰ ইলেকশ্যন সময়ত পুঞ্জা যিটো ঘটনা হৈছিল ইলেকশ্যন কোনোবা সেইটো পুলিচ ইনভলভমেন্ট আছে বেলট বক্সটো কৰবাত হেৰাই গ'ল নেকি সেইটো প্ৰটেষ্ট কৰাৰ কাৰণে 6-7 জন ইনক্লুডিং মাইকী মানুহক এৰেষ্ট কৰি পেলাই তেওঁলোকক ইমান পিটিলে নহয় মই নিজে গৈছিলো আৰু পুলিচটো একদম ভাদুৰি কৰি পেলাই ওচিটো আমি পিতা নাই বুলি কৈ থাকে কিন্তু আমি হেফালে বাহিৰলৈ ওলোৱা লগে লগে আকৌ পিটিছে তেওঁলোকে এনেকা কৰে আৰু এতিয়াও সেই
এজনটো ভৰি এতিয়ালৈকে ভাল হোৱা নাই এই যিবিলাক টৰ্চাৰ পোৱা কাৰণে পোৱা মানুহবিলাক এই বৈঠালাংছো পুলিচ ষ্টেচন ভোটহাটলাংছো বুলি হ'ব লাগে পুলিচ ষ্টেচনটো এই ভোটহাটলাংছো পুলিচ ষ্টেচনতে হৈ থাকে এইবোৰ কথা lasi non aporta dolopot lasi kachuning ri mangala henlo la kadoge social organization la student organization atum andame la so alam ki akutha amake la bangke che sompo nai athema ili tum mamuni sigi thilo la pen ado ada be pin pen sigi thilo pot la bangke intang kring pen itum che song nai la pen la so police apan pa phom mat nei la pen pa phom mat ne tik ke ili tum Karbi aphan la pusi nang lang ro lo ting si pe phobat nang ko kalang lo ili tum ke hile bonduk loi pelai itum claim la pen na hamren la pen dak dipu amatan itum APHLC la pen akaprek aning kachingi itum angan nandun tamen itum dak demonstration do yila putha nitum che song ipena lage nitum kasi chok kaya theng ben na pugali lage ron na theng ben si claim ji kadu itanang dun tame baji cap pen dak dipu Samson singing ti park along dak dipu bangke Kijut si Karbi Anglong rat phat ne kachuniri kang tum apalo ne lihan kachuniri kang tum bangke ili tum akhai phangya tumi kini ben na galang selen kali dona tu la matha planang nei la si non ke kachari ta do odang lo kachari thexer dom da do lo la si la kijui kha picnic ke dam kha Hor ki jun phap atangka bang itum bang non bang pakom si Allah bang ke letum CRPC IRPC Police Act Constitution lahaya kitab nam si itum charli nang po lapen tangka poisa do tum ke LLB da charli tum dame ron jung si itum taxer pulo nang itum hanak pa phoi heti ho ron tek pulo nang itum intang oi chake gari motor jo chake bang here ron taxer nangi la si kitab bang nam tha LLB charli tha ron charli tha Jari lo bro tang itum metanga khai metanga derapan itum cerai komong ko la hello pini ni rat phan ka chuniri kang tum mangke to kero pilot lasi non peneng we talk show la ga jasmet paro ni ra proxy cap pra ho ke chokalong nang kalang do korte la peneng je toman churu lo la bangso peneng we Dipendra Phangcho chewoi je ke ning duk pi lam lo la pen isi ni pi jo je prang ne di lam magazine mate salam theben ki pu asondo where there is right there is remedy lasi non iltum right doko kelongan je hormu itum doko kolate atowada guji lasi la atowala bangala hello ilitum bangke police aphanaba arona teng pen nep na ko la pen asa kuri tame pantha na ko la pen adum thu bangke ahem asor aphan bangke compensation ke pivek na kosa lage compensation pivek na ko ahem asor dong ban atima a family do osombarum do kado kami do posi la bangke la government hin bentame itum bor iponat ke palong ko jepa la pending ke mi atum bangke ilitum Karbi Anglong rat joy ke atum bangke te bokher atum bangke tangka maha pendame itum alada ahem tame itum cerapon desita ba rabdun desitame henoni pusi nilihin pen chongpo la sia por do lo posi penebe do isialang nalilong po compensation chak kali Tuliram rong hanga KHEI Horen Singh be tum la pen Rup Singh terona KHEI MLA tum nang itum sakuri pisarang kala akhir usumar do kogi kalang driver gari to bekcho di kalima ibelo tum ni chupo lasi nang itum prabjin pen alang ni phang sakuri pinang ko aku la sakuri ki pie kanjin su pu jema tang ni lagi kali lagi kelong lagi apot lagi kelong lagi right do hala ke tie so tum man Lana kem lak ho lak koi benga chojor pe na par pisarang to lasi peneng we talk on 62 to the Constitution of India and autonomous state peneng we episode bangala lo 295 mane pharoni ra choksil cap pra phoke choklong nang kalang dun hotel peneng je toman da me choro par piglo la penel tuma channel true 62 life ilitum 62 life me se true 62 life pin chong thlo lasi labang so channel lo nang tum subscribe kha nang follow do nikha la lo tang te ilitum ka chathan ka chimum alam la dak penang tum along kai kita me nang le ver la pena jok ilitum ke me ka eno ke chok che aki ke lo an me ilitum la dak pen che char la po la si ilitum akhe ichima thanang ji nang li lok chari tame voreng eklem tame businessman tame ba chomda cho tame nang li tum det ke permission mong ke athu abe ichima thari nang li tum anta arpu dolo neli pen
cenglok alang li pen cenglok alang li ka do kabe tum da ar pudulu ki du ke plak ki bi ki thi heme jangre atum antame e det ke pame senje phan ke ilitum along ar pudu veklo a responsibility la pen burden do veklo la sik chuning rilo ilitum ki duk det ke sung da ke tum opportunity pen cerapna la si pening we bangal tum tokso bang pining we det po la pon than si ilitum tok so bang ke pejut ko kardom